নমস্কাৰ, আমি আজি একদম ইণ্টাৰেষ্টিং বস্তু এটা শিকিম। ফেচবুক, হোৱাটছএপত যে ফেমাছ হৈছিল নামবোৰ, বেলেগ বেলেগ ডিজাইনৰ নামবোৰ কেনেকৈনো আমি নিজৰ মোবাইলতে 2 মিনিটৰ ভিতৰতে লিখিব পাৰোঁ, লগতে তাক 3D ডিজাইনো দিব পাৰোঁ, তাকে আমি চাম। চ' ব'লক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে আমি এটা এপ্লিকেশ্যন ডাউনলোড কৰি ল'ব লাগিব প্লে' ষ্ট'ৰৰ পৰা, পিক্সেল লেব বুলি। মোৰ ইনষ্টল কৰাই আছে, গতিকে মই অ'পেন কৰি লৈছোঁ, আপুনি ইনষ্টল কৰি ল'ব পাৰে। তাৰপিছত প্ৰথমতে ইণ্টাৰফেচটো এনেকুৱাকৈ আহিব। আপোনালোকে প্লাছ চিম্বলটোত ক্লিক কৰি বেকগ্ৰাউণ্ডৰ কাৰণে যিকোনো ফটো এখন এড কৰি ল'ব। মই ইয়াতে যিটো আমাৰ ফেমাছ হৈ চলি আছে সেই বেকগ্ৰাউণ্ডটো লৈছোঁ। যদি আপোনালোকক লাগে, মই ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰে। তাৰপিছত আমি ফটোখনৰ চাইজটো ঠিক কৰি ল'ম, কেনেকুৱা লাগে আমাক, স্কুৱেৰ লাগে নে কি লাগে, যেনেকুৱা লাগে আপোনালোকে সেনেকুৱা কৰি ল'ব। মই স্কুৱেৰ কৰি লৈছোঁ আৰু পিছত আমি এডজাষ্ট কৰি ল'ম এনেকুৱাকৈ, কোনখিনি লাগে আমাক, ফটোখনৰ তলৰ ফালে লাগে নে ওপৰ ফালে লাগে নে কোনটো ছাইডে লাগে, আপোনালোকে ঠিক কৰি ল'ব সেনেকুৱাকৈ। তাৰপিছত আমি ফটোখনৰ ফ্ৰেম চাইজটো মিলাই ল'ম ইয়াতে, এনেকুৱাকৈ টাচ কৰি ইয়াত তলৰ ফালে টানি লৈ গ'লে মিলি যাব তাৰপিছত আমি এডজাষ্ট কৰি ল'ম। তাৰপিছত আমি ইয়াত আখৰ এড কৰিব লাগিব। তাৰ কাৰণে আমি প্লাছ চিম্বলত ক্লিক কৰি টেক্সটত ক্লিক কৰিম আৰু এতিয়া আমাক যি নাম লাগে, আমি যি লিখিব খোজোঁ লিখি ল'ম ইয়াতে। মই উদাহৰণ হিচাপে মা দেউতা বুলি লিখি লৈছোঁ। আপোনালোকে নিজৰ নাম বা যাৰ নাম লিখিব খোজে লিখিব পাৰে। তাৰপিছত আমি কি কৰিম, ইয়াৰ চাইজটো, আখৰৰ যিটো চাইজ আছে সেইটো ডাঙৰ সৰু কৰিম। কেনেকৈ কৰিম চাওঁ। তলত এ বুলি যি আছে তাত টাচ কৰি আমি স্ক্ৰল কৰিম। স্ক্ৰল কৰিলে তলৰ ফালে আমি চাইজটো পাই যাম, এইটো চাইজ দিয়া আছে ছাইডত। তাৰপিছত আমি আপোনাক যিমান লাগে সিমানখিনি কৰি ল'ব। মই এনেই ইয়াতে দেখাই দিছোঁ এটা এক্সাম্পল হিচাপে। তাৰপিছত ওপৰৰ এইটো ৰাইট চিনটোত ক্লিক কৰি দিব। চাইজটো আমাৰ হৈ গ'ল। তাৰপিছত আমি ইয়াৰ যিটো ফণ্ট, ডিজাইনটো, আখৰৰ যিটো ডিজাইন, সেইটো আমি এড কৰিম। এইবোৰ যিবোৰ ফণ্ট দিয়া আছে ইয়াতে, এইবোৰ আমাৰ অসমীয়া আখৰ কাম নকৰিব। এইটো মাই ফণ্টত গৈ এইটো মই ডিছক্ৰিপশ্যনত লিংকটো দি দিছোঁ, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব ফণ্টটো। এইটো আমাৰ হৈ গ'ল। এতিয়া ইয়াক আমি কালাৰো কৰিব পাৰোঁ, লগতে ইয়াৰ ওপৰত গামোচা বা কিবা কিবি এনেকুৱাকৈ যি দিয়া থাকে সেনেকুৱাকৈও ল'ব পাৰোঁ। চ' কেনেকৈ লয় আমি চাওঁ ব'লক। টেক্সচাৰত যাম, গৈ ইয়াতে ন' টেক্সচাৰ আছে, ছাইডত যিটো চিম্বল আছে আমি তাত ক্লিক কৰিম। কৰি গৈ আপোনালোকে যি ইচ্ছা তাক সেই ফটো দিব পাৰে। মই গামোচাৰ ফটো ডাউনলোড কৰা আছে, গামোচাৰ ফটো দিম। চাইজটো ডাঙৰ সৰু কৰি ল'ম আমি ফটোখনৰ। হৈ গ'ল। এতিয়া আমি ৰাইট ক্লিক কৰিম। এইবাৰ আমি ইয়াক 3D ডিজাইন কৰিম। তলৰ ফালে স্ক্ৰল কৰিলে আমি পাম তলত 3D বুলি আছে, এইটো চাই আছোঁ আমি। এইটো 3D টেক্সট বুলি যিটো আছে তাত ক্লিক কৰিলে আখৰটো 3D হৈ যাব। এইটো এনেবল কৰি দিলোঁ, 3D হৈ গ'ল। তাৰপিছত আমি গ্ৰেডিয়েণ্টত গৈ আমি যেনেকুৱা লাগে, মই হোৱাইট কৰি দিছোঁ, আপোনালোকে যেনেকুৱা লাগে তেনেকুৱা কৰি ল'ব পাৰে। গ্ৰেডিয়েণ্টত কি শ্বেডৰ কালাৰটো ঠিক হৈ যায়। তাৰপিছত এইবোৰ বহুত কিবা কিবি অপশ্যন আছে, আপোনালোকে যেনেকুৱা ভাল লাগে তেনেকুৱাকৈ কৰি ল'ব পাৰে। ওপৰৰ পৰা তললৈকে ৰোটেট কৰিব পাৰে। তাৰপিছত লেফ্ট টু ৰাইট ৰোটেট কৰিব পাৰে। আৰু বহুত কিবা কিবি অপশ্যন আছে, আপোনালোকে চাই ল'ব ইয়াতে, যেনেকৈ ভাল লাগে তেনেকৈ কৰি ল'ব। তাৰপিছত আমি কোনফালৰ পৰা লাইটটো পৰি আছে তেনেকুৱাকৈ এইটো ঠিক কৰি ল'ব পাৰোঁ। ওপৰৰ পৰা তলৰ পৰা ছাইডৰ পৰা কোনফালৰ পৰা পৰি আছে এনেকুৱাকৈ ঠিক কৰি ল'ব পাৰোঁ। তাৰপিছত এইবোৰ বহুত কিবা কিবি আছে, ইণ্টেনচিটি শ্বেডৰ ইণ্টেনচিটি কিবা কিবি এনেকুৱাকৈ বহুত আছে, আপোনালোকে চাই ল'ব পাৰে। যিটো ভাল লাগে সেইটো কৰি ল'ব। ষ্ট্ৰকটো এনেবল কৰি দিম। তাৰপিছত আমি ষ্ট্ৰকৰ আকৌ গ্ৰেডিয়েণ্টটো হোৱাইট কৰি দিম। তাৰপিছত ষ্ট্ৰকটো আমি কিমান দিম, বেছি দিম কম দিম, সেইটো ঠিক কৰি লৈ ৰাইট ক্লিক কৰি দিম। তাৰপিছত আমি শ্বেডো এনেবল কৰি দিম। তাৰপিছত এনেকুৱাকৈ আপোনালোকে বহুত অপশ্যন পাই যাব, যেনেকুৱাকৈ ভাল লাগে তেনেকুৱাকৈ কৰি ল'ব পাৰিব। আপোনালোকৰ যিটো পচন্দ হয় সেইটো কৰি ল'ব। মই জাষ্ট এনেই এক্সাম্পল হিচাপে এটা দেখুৱাই দিছোঁ, আপোনালোকে যেনেকৈ ভাল লাগে তেনেকৈ কৰি ল'ব পাৰে। তাৰপিছত ইয়াতে যদি আৰু কিবা বেলেগ ডিজাইন দিব খুজিছে, আপোনালোকে পখিলা হওক বা যিকোনো ডিজাইন দিব খুজিছে, গুগলত গৈ
PNG ডাউনলোড কৰি ল'ব মানে যদি পখিলা দিব খুজিছে বাটাৰফ্লাই PNG বুলি সাৰ্চ কৰক আৰু ডাউনলোড কৰি লওক তাৰ পিছত আকৌ ইয়াতে টেক্সট প্লাছত ক্লিক কৰি ফ্ৰম গ্যালাৰীৰ পৰা মই এইটো পখিলা এইটো ডাউনলোড কৰাই আছে মই এইটো দিম এতিয়া ইয়াৰ সাইজটো ঠিক কৰি লওক লৈ য'ত যেনেকৈ ভাল লাগে আপোনালোকে দি ল'ব পাৰে তাৰপিছত ফটোখন সেভ কৰিবৰ কাৰণে ওপৰত যিটো এইটো মেমৰিৰ নিচিনা সিম্বল আছে তাত ক্লিক কৰিব কৰি সেভ এজ ইমেজ বুলি তাতে ক্লিক কৰিব তাৰপিছত সেভ টু গ্যালাৰী কৰি দিব হৈ গ'ল আমাৰ ভিডিঅ'টো যদি ভাল লাগিল লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ জয় আই অসম